Hey everyone, মই বুদ্ধিস্মৃতি মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি দোৰোণ শাকৰ ৰেচিপি আৰু এই শাকবিধৰ উপকাৰিতা সকলোৱে জানেই নিশ্চয়, যিহেতু ময়ো বনাই খালোঁ, সেইকাৰণে আপোনালোকৰ সুবিধাৰ্থে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টি আগবঢ়ালোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই যাব। দোৰোণ শাকৰ ৰেচিপিবিধ বনাবৰ বাবে এয়া প্ৰথমে এখন কেৰাহী লৈছোঁ আৰু তাত অলপমান তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাত জলকীয়া, নহৰু, পিঁয়াজ ভালদৰে ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু তাৰপিছত ইয়াত দিম সোৱাদ অনুসৰি নিমখ আৰু হালধি। এই শাকবিধ নিয়মিতভাৱে খালে ছোৱালী বা মহিলাৰ অনিয়মিত মাহেকীয়া, ডায়েবেটিছ নিয়ন্ত্ৰণ, পেটৰ অসুখ আৰু চাইনিছৰ বাবে খুব ভাল। আৰু লগতে এই শাকবিধ খালে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি হয়। যদিহে আপোনাৰ ধূলি সোমালে, হাঁচি আহে বা ৰ'দত ওলালে মূৰ বিষায়, তেনেকুৱা বিভিন্ন কাৰণত এই শাকবিধৰ উপকাৰিতা বহুত বেছি। সেয়েহে আপোনালোকেও এবাৰ খাই চাব। কিন্তু এই শাকবিধৰ টেষ্টটো অলপ সুকীয়া, বহুত বেছি তিতা লাগে। সেয়েহে আপোনালোকে যদি এই শাকবিধ খাবলৈ অলপ অসুবিধা পায়, তেতিয়াহ'লে এই শাকবিধ বনোৱাৰ মই এটা টিপছ দিছোঁ। এই শাকবিধ যেতিয়া বনাব, তেতিয়াহ'লে আপোনালোকে এচামুচ চেনি দিব আৰু তেতিয়াহ'লে কম পৰিমাণে হ'লেও অলপমান তিতাটো কমিব আৰু শাকবিধ খাব পাৰিব। আৰু ভালদৰে এনেদৰে বুট আলু দি বনালে খাবলৈ ভালেই লাগে। আপোনালোকেও এনেদৰে এবাৰ খাই চাব আৰু এই শাকবিধৰ গুণাগুণ বুজি পাব যেতিয়া আপোনালোকে খাব। চৰ্দি, জ্বৰ, কাহ সকলোতে এই শাকবিধ ভাল। লগতে বিশেষকৈ যদি আপোনালোকক কিবা বিষাক্ত পোক পৰুৱাই কামুৰিছে, তাৰ বাবেও এই শাকবিধ খুব বেছি ভাল। তেতিয়াহ'লে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।